আচ্ছা, আপুনি দিনটোত কিমান সময় মোবাইল ফোনত কটায়? হয়তো ঘণ্টা, পঞ্চমহলা। কিন্তু আপুনি জানেনে, এই মোবাইল ফোনে আপোনাৰ শৰীৰ আৰু মগজুলৈ এক অদৃশ্য শত্ৰু হ'ব পাৰে। আপুনি চাগে ভাবিছে ই মাত্ৰ এটা কথা, কিন্তু আপোনাৰ অন্তৰ্মনে জানে যে বেছিকৈ মোবাইল ফোন ব্যৱহাৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভয়ংকৰ ধ্বংস কৰিব পাৰে। এতিয়া ভাবি চাওক, নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত বহি কথা পতা বন্ধ কৰি এপ্লিকেশ্যন স্ক্ৰল কৰাৰ ফলাফল কি হ'ব পাৰে। এই ভিডিঅ'টোৱে 100% আপোনাৰ জীৱনক সলনি কৰিব। আপোনাক অনুৰোধ জনাইছোঁ, ভিডিঅ'টি একেবাৰে শেষলৈ চাওক। মোবাইলৰ পৰ্যাপ্তভাৱে ব্যৱহাৰে আপোনাৰ স্বাস্থ্যক কি ক'লা গুহালৈ লৈ যায় আপুনি চাগে নাজানে। 1 নম্বৰ, টোপনিৰ অভাৱ আৰু মগজুৰ ক্ষয়। মোবাইলৰ ব্লু লাইটে আপোনাৰ নিদ্ৰাক কেনেকৈ চুৰ কৰে জানেনে? এই মোবাইল ফোনে আপোনাৰ চকুৰ পৰা টোপনি উৰাই পঠিয়াই দিয়ে। অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ ফলত আমাৰ মগজুৱে বিশ্ৰাম ল'ব নোৱাৰাত স্মৃতিশক্তি হ্ৰাস হয় আৰু দিনে দিনে এক উদংশূন্যতা অনুভৱ হয়। আপুনি কি নিদ্ৰাহীন এটা জীৱন বিচাৰে? যদি নিবিচাৰে, আজিৰ পৰাই মোবাইল ফোনৰ ব্যৱহাৰ কমাই দিয়ক। 2 নম্বৰ, চকুৰ ওপৰত প্ৰভাৱ। মোবাইলৰ স্ক্ৰীণত অত্যাধিক সময় কটালে চকুৰ পৰা পানী বোৱা, ধোঁৱাহে দেখা আৰু মূৰৰ বিখনি হ'ব। আপোনাৰ চকুৰ ক্ষতিৰ লগে লগে পৰৱৰ্তী সময়ত অন্ধত্বৰ সম্ভাৱনাও বৃদ্ধি হয়। এতিয়া যদি আপুনি সজাগ নোহোৱা, তেনেহ'লে পিছত আপুনি চশমা ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰটো জনাৰ আগতে আপুনি যদি ভিডিঅ'টিত এতিয়াও লাইক কৰা নাই, কৰি লওক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিয়ক। লগতে কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত জনাব। 3 নম্বৰ, আনন্দৰ অনুভূতি হ্ৰাস। আপুনি জানেনে, মোবাইল ফোনে আপোনাৰ ডপামিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। আপোনালোকে সকলো সময়তে নতুন নতুন প্ৰযুক্তি মোবাইলত চাই থাকিলে আপোনাৰ দৈনন্দিন জীৱনৰ আনন্দ কমি যাব। আপোনাৰ মগজুৰ ডপামিনে ক'ব, বাহিৰৰ জগতত আনন্দ নাই, কেৱল মোবাইলতহে আছে। এতিয়া আপুনি বুজি পালে যে ডপামিনে আমাৰ মগজুক কেনেকৈ নিয়ন্ত্ৰণ কৰে। এতিয়া আপুনি মোবাইলৰ জগতখনৰ পৰা ওলাই আহি এটা আনন্দময় জীৱনলৈ আগবাঢ়িবলৈ সাজু হ'বনে? 4 নম্বৰ, চিন্তাৰ বিৰতি আৰু মানসিক চাপ। মোবাইল ফোন আপোনাৰ চিন্তা আৰু মনোযোগ ভাঙি দিয়াৰ ক্ষেত্ৰত এজাকাৰ। এই মোবাইল ফোনটোৱে আপোনাৰ আত্মবিশ্বাসকো তছনছ কৰি ৰাখে। অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে মানসিক চাপ, উদ্বিগ্নতা আৰু আত্মহাৰিতাৰ সৃষ্টি কৰে। মই জানো আপোনালোকৰ মগজুত এইবিলাক কথা নোসোমাব। আপোনালোকে অত্যাধিক মোবাইল ফোন ব্যৱহাৰ কৰি থাকিবই চাগে। কিন্তু এনেদৰে চলি থাকিলে আপোনাৰ মানসিক শক্তি লোপ পাব। ভাতৰ লগত বেছিকৈ পানী খোৱাৰ দৰে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰো আপোনাৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ বিপদ মাতি আনে। কিন্তু এতিয়া পৰিৱৰ্তনৰ সময়। আপুনি ইচ্ছা কৰিলে আজিৰ পৰা নিজৰ জীৱনক স্বাস্থ্যৰ গুৰুত্ব দিয়াৰ বাবে এক খন্তেকৰ পৰিৱৰ্তন আনিব পাৰে। এই ভিডিঅ'টি যদি আপোনাৰ মগজুত সোমাইছে, ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱী, খুৰা খুৰী, ছাৰ বাইদেউ, আপোনাৰ পৰিয়ালৰ লগতে সকলো লোককে শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতেও এই তথ্য লাভ কৰিব পাৰে আৰু মোবাইলৰ অপকাৰিতাৰ পৰা বাচিব পাৰে। সম্পূৰ্ণ জীৱনৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ নিয়ন্ত্ৰণ কৰক।